ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকৰ খবৰ ভালনে? মোৰ খবৰ ভালে। আজি মই এই ভিডিঅ'টো মোৰ মাৰ ঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আজি এটা বিশেষ দিনৰ কাৰণে মই মাৰ ঘৰলৈ আহিছোঁ। যোৱাকালি আহিছোঁ মই ঘৰলৈ। আজি বিশেষ দিনটোনো কি জানিবলৈ আপোনালোকে সকলোৱে ভিডিঅ'টি শেষলৈকে চাব। আজি মানে বিশেষ দিনটো হ'ল যে মোৰ ভণ্টি, সৰু ভণ্টি, একমাত্ৰ ভণ্টিৰ আজি বিয়া ডেট ল'বলৈ আহিব। সেইবাবে মই ঘৰলৈ আহিছোঁ। ভিডিঅ'টি আজি সম্পূৰ্ণকৈ চাব। এয়া দাদাই ছাগলী মাংস বজাৰৰ পৰা লৈ আহিলে। এয়া সৰুৱে মানে মছলা পাতিবিলাক পূৰা মেৰিনেট কৰি থৈ দিলে। আৰু ইফালে মায়ে প্ৰায় হোৱা কৰিলেই। ইফালে পনীৰৰ আঞ্জা, পায়স আৰু লোকেল চিকেন এইবোৰ প্ৰায় হ'লেই। মায়ে পূৰা জল্দি সকলোবোৰ কৰি লৈছে। এইফালে সৰু কিবা কিবি কৰি আছে। এইয়া চাওক, পনীৰৰ আঞ্জা ৰেডি হৈ গ'ল। আৰু এইফালে ধুনীয়াকৈ মায়ে পায়স বনাইছে, বহুত টেষ্টি। আৰু এইফালে লাড়ু, নাৰিকলৰ লাড়ু ইমান ধুনীয়াকৈ বনাইছে, চাওকচোন ধুনীয়া হৈছে। আৰু এইফালে আলহীক দিবলৈ মগু ভিজাই থৈ দিছিলে। আৰু এইফালে চাহৰ নাস্তা। আৰু মামা আহি পালে বৰপেটাৰ পৰা। মামা বহুত জল্দি আহি পালে। আৰু মামাই এতিয়া কথা পাতি আছে মাহঁতৰ লগত। আৰু মামাই ইয়াত তামোল পাণ লৈ আহিছে দৰা ঘৰৰ মানুহক মান ধৰিবলৈ। এয়া দৰাৰ দেউতাকৰ কাপোৰ 3খনকৈ দিছে, চাৰ্ট, ৰুমাল, গেঞ্জি। আৰু ইফালে বাকী কেইজনৰো এনেকৈ পেকিং কৰি থৈ দিছোঁ। আৰু তামোল পাণো এনেকৈ পলিথিনত মেৰিয়াই থৈ দিছোঁ মান ধৰাতে দিবলৈ। আৰু এইফালে এইবিলাক কাপোৰবিলাক দেখুৱাইছোঁ আপোনালোকক। অঞ্জু মোৰ ভতিজীয়ে মাহীয়েকক কাপোৰ পিন্ধাই দি আছে, মেখেলাত পিন মাৰি দি আছে। আমাৰ কইনাই ভালদৰে মেখেলা চাদৰ পিন্ধিব নাজানে। এইফালে মাৰ পূৰা ছাগলী মাংস হৈয়ে গ'ল। আৰু এইফালে আলহীও আহিয়ে পালে। এয়া আলহী আহি পালে, মায়ে ধূপ জ্বলাই আছে। আলহী বেছি অহা নাই, 5জন আহিছে। আৰু ইফালে আমাৰ ঘৰৰো মানুহ আহিব, সেইবাবে অলপ দৌৰা-দৌৰি হৈছে কামবোৰ কৰোঁতে। এয়া দৰাৰ দেউতাক, ইফালে খুৰাহঁত আহি আছে। এইফালে মই আলহীক দিবলৈ খোৱা বস্তু যোগাৰ কৰি আছোঁ। কাম কৰা কোনো বেলেগ অহাই নাই। পেহীহঁতকো মাতিছিলোঁ, বাহঁতকো মাতিছিলোঁ, কোনো আহি পোৱা নাই এতিয়ালৈকে। সেয়ে মই অকলে আৰু অঞ্জু মোৰ লগত আছে। এনেকৈ আমি দুয়োজনে মিলি কিনে কামখিনি কৰি ল'লোঁ। সেইবাবে ৰুচি পুৰা মানুহ চাওকচোন। এইফালে যোগাৰ কৰি আছোঁ মা আৰু মই।
হ'ব এতিয়া লাষ্ট আমি দুজনে সেনেদৰে কাপোৰ তামোল এইবিলাক দি কিনে ওলাই আহিছে কইনাই সেৱা কৰিব এতিয়া সকলোকে এইদৰে মান চান ধৰাৰ পিছত লৈ যাবগৈ Apa pun balik satu deh. যোৱাৰ পিছতে আমি গোটেইকেইজনে এখন ফটো উঠি ল'লোঁ কাৰণ সকলোবোৰ বিশেষ মুহূৰ্তৰ ফটোবোৰ মোবাইলত সাঁচি ৰাখিব লাগে যাতে কেতিয়াবা মন গ'লে চাবলৈ পাৰি বা আগৰ কথা মনত পেলাব পাৰি সেইবাবে এখন ফটো উঠি মোবাইলত সাঁচি ৰাখিলোঁ আৰু এয়া মামা মা আইতা দাদা সেনেকে মামা গোটেইকেইজনে মিলি কিনে এনেদৰে ফটো উঠিলোঁ আৰু এতিয়া আমি ভাত খাবলৈ ওলাইছোঁ অঞ্জু মই সৰু আৰু মোৰ মিষ্টাৰে মা আৰু পেহীহঁতে অলপ দেৰিকৈ খাব আৰু আমি ভাত খাবলৈ লৈছোঁ আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰিব বাই বাই